ঠেকা কুটি মাৰি বলক চফা কৰি লওঁ। এনেদৰে মই ভালদৰে ধুই লৈছোঁ, সম্পূৰ্ণ চফা কৰি লৈছোঁ। ভালদৰে ধুব লাগে আচলতে। ধোৱা শেষ হৈ গ'ল। এতিয়া আহিলে কুটাৰ পৰ্বটো কেনেদৰে কুটিছোঁ বলক আপোনালোকক দেখুৱাইছোঁ। এয়া মই এনেকৈ সৰু ডলা লৈ লৈছোঁ, চালনী লৈ লৈছোঁ, যিহেতু ডাঙৰ ডলা নাই কাৰণে সৰু চালনী আৰু ডলা লৈ লৈছোঁ। এনেদৰে ভালদৰে মাজৰ গুটিটো এইটো উলিয়াই দিছোঁ মই। গুটিটো কি হয়, গৰম দিনত বিশেষকৈ চৰবত বনাই খাবলৈ ভাল। অলপ দেৰি মগ বা জাৰ এটাত ডুবাই থ'ব লাগে গুটিটো ডুবাই থৈ পিনি তাৰপিছত খচি পিনি ভালদৰে চেনি বা নিমখ দি খাব লাগে। বহুত ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল, ঠাণ্ডা পৰি যায় গাটো। জোখতকৈ বেছি খাব নালাগে আচলতে, 1 গিলাচ পৰা 2 গিলাচ খাব লাগে। আৰু কুজি ঠেকাটো কোনে কোনে চিনি পায় জনাবচোন কমেণ্ট কৰি। ক'ত ক'ত আছে, কিছুমান ঠাইত হয়তো নাই চাগে অসমত, কিন্তু বহুত ভাল ঔষধি গুণ সম্পূৰ্ণ এইটো কুজি ঠেকেৰা। গৰু ছাগলী হাগনি বেমাৰটো হয় ন, তেতিয়া এই বস্তুটো আপোনাৰ যেতিয়া শুকুৱাই থ'ব, শুকুৱাই ক'লা হৈ যোৱাৰ পিছত ভৰাই থ'ব লাগে আচলতে কলহত। তাৰপিছত এইটো খুৱাই দিব লাগে অলপ, হগা বেমাৰ হ'লে বা যিকোনো কিবা মেডিচিন ঔষধ খালে। মানে আজিকালি বাগান চাগানবিলাক ধেৰ হৈ গৈছে, গতিকে ক'ৰবাত যদি ঔষধ খাই হাগে, তেতিয়া এই বস্তুটো লগে লগে খুৱাই দিলে সেই জীৱ জন্তু নমৰে। বহুত ভাল হয় বস্তুটো। আজি মই ভাবিলোঁ আপোনালোকক দেখাম এইদৰে কুটি পিনি কেনেদৰে শুকুৱাব লাগে। এনেদৰে কুটি পিনি ধুনীয়াকৈ শুকুৱাই দিলেই হৈ গ'ল। শুকুৱাই পিনে সম্পূৰ্ণ ক'লা হৈ যেতিয়া শুকাই যাব, তেতিয়া কলহ ভৰাই ভালদৰে ভৰাই থ'ব লাগে। এনেদৰে মই মিক্সিং কৰি ল'লোঁ। 2-এটা কেঁচাও সৰিছিলে, কেঁচাকেইটা কুটি দিলোঁ, একো নহয়। এনেদৰে মই চালনীত ডলাত য'ত যেনেকৈ পাইছোঁ লৈছোঁ আৰু, ডাঙৰ যতন নাই যিহেতু। এনেদৰে ভালদৰে মই মিক্স কৰি ল'লোঁ। মিক্স কৰি এতিয়া মেলি ল'ম, মেলি ৰ'দত দিম। এইটো 4-5 দিনত সম্পূৰ্ণ শুকাই যাব। আৰু যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে ৰ'দত দিয়ে থাকিব লাগে, আৰু মাজে মাজে লৰাই থাকিব, নহ'লে চালনী বা ডলাত লাগি ধৰে। ৰেগুলাৰ ঘৰৰ ভিতৰলৈ ভৰাওঁতে এৰুৱাই দিব লাগে আচলতে, নহ'লে তলত লাগি ধৰিব। 2-3 দিন লাগি ধৰিব, তাৰপিছত নালাগে আৰু। এনেদৰে মই গোটেই 3খনতে লৈ লৈছোঁ। 3খনত লৈ পিনি ভালকৈ মেলি পিনি পাতলাকৈ দিব লাগে আচলতে, নহ'লে একেখনতে দিব পাৰি ডাঠকেনে দিলে সোনকালে নুশুকায়। গতিকে লৈ মই অলপ পাতলাকৈ 3খনত লৈ লৈছোঁ, পাতলাকৈ দিছোঁ, ধুনীয়াকৈ মেলি লৈছোঁ। এই ঠেকেৰাবিধ কি হয় আচলতে, টেঙা ফুটোৱা মাছ যে আমি টেঙা দি খাওঁ, এই বস্তুটো দি খাই চাবচোন। কুজি ঠেকেৰাটো বৰ ধুনীয়া লাগে, বৰ সোৱাদ হয় টেঙা ফুটোৱা মাছটো। এইদৰে শুকুৱাই ল'ব। এনেদৰে ক'লা হৈ যাব, এই চাওক ভালদৰে শুকাই গৈছে। মই এতিয়া ভৰাই থৈ দিম কলহ এটাত। কলহত ভৰাই থ'লে ভাল, নাপাহৰিব কলহত ভৰাব, নহ'লে চিচা বৈয়ামত ভৰাব। কলহত বিশেষকৈ ভাল এইটো। এনেদৰে শুকাই গ'ল, এইটো ধুনীয়াকৈ শুকাই গৈছে, চাই লওক। চ' বন্ধু বান্ধৱীসকল, তোমালোকক মই দেখুৱালোঁ কেনেদৰে ঠেকেৰা কাটিব লাগে, শুকুৱাব লাগে, কেনেকৈ খাব লাগে। আচলতে মানুহৰ হাগনি বেমাৰ হ'লেও খাবলৈ নাপাহৰিব। মানুহৰ হাগনি বেমাৰ হ'লেও এইটো বহুত ভাল হয়। আৰু কিবা পয়জন জাতীয় বস্তু যদি কেনেবাকৈ ভুলতে খাই দিয়া হয় ন কেতিয়াবা, তেতিয়া এই বস্তুটো ভাল আচলতে। এইটো খাই দিব, লগে লগে বড়ি বনাই খাই দিব, গোল গোলকৈ ভাজি খাব পাৰে, এই খালে ভাল। চ' ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ কমেণ্ট বক্সত একেবাৰে নাপাহৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছিলে আপুনি, তলত থকা ছাবস্ক্ৰাইব বটনটো দবাই কিনাৰতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কিয়নো তেতিয়া মোৰ সকলো ন'টিফিকেশ্যন দি থকা ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগত পাব। আশা কৰিছোঁ আপোনালোকৰ দিনটো ভালে পাৰ হয়। ধন্যবাদ।